I Bodoland Tiger YouTube চেনেলত মই ধনজীৱ ৰামচাৰীয়ে আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। সেইটো হ'ল এটা অসমত নতুনকৈ এটা শ্লোগান হৈছে। এই শ্লোগানটো হ'ল চুলাই মদ বন্ধ হ'ব লাগে, মদ বন্ধ হ'ব লাগে। ঠিক আছে, বন্ধ হ'ব লাগে, ভাল কথা। এই অসম পুলিচ বা আবকাৰীবিলাকে যে আহি গাঁৱত মদ বন্ধ কৰিব আহিছে, হান্দিবিলাক ভাঙি থৈ গৈছে, কিছুমানৰ ভাত বনোৱা যি হান্দি হান্দিবিলাক ভাঙি থৈ গৈছে, ঠিকে আছে, এইটো তেখেতসকলৰ ডিউটি। কিন্তু সেইদিনা কেইদিনমান আগত 5-6 দিনমান আগত নলবাৰী জিলাৰ ৰঙাফালি গাঁৱত মদ বন্ধ কৰিবলৈ আহিছিলে। অসম পুলিচ আহিছিলে, লগত আবকাৰীও আহিছিলে নেকি। তেখেতসকলে আহি পেলাই কি কৈ গৈছে জানা? যে বড়োসকলৰ কাৰণে যোৰহাট আৰু গোলাঘাটত মানুহ মৰি আছে। এনেকুৱা নিৰ্লজ্জ মানুহ, এনেকুৱা নিৰ্লজ্জ যেন আবকাৰী বা পুলিচৰ কথাবিলাক শুনিলে মানে টেমা গৰম হৈ যায়। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যেন এনেকুৱা কথা ক'ব নালাগে। এই যোৰহাট আৰু গোলাঘাটত কোনো বড়ো মানুহে মদ বনোৱা নাই। তাতে এই বাগিচাত যায় মদ বনোৱা নাই। এই বাগিচাৰ আশে পাশে থাকি কোনো বড়ো মানুহে মদ বনোৱা নাই। তাতে এনেকুৱা জঘন্য অসভ্য বুলি কথা ক'ব নালাগে। আপোনালোকে মদ বন্ধ কৰিব আহিছে, বন্ধ কৰি থৈ যাওক, আমাৰ কোনো ক'ব লগা নাই। যে মই অসম চৰকাৰক সুধিব বিচাৰিছোঁ, আপোনালোকৰ এই যে মদ বন্ধ কৰাৰ যি অভিযান, এই কেইদিন চলিব? সদায় দিন চলিবনে? আপোনালোকে সঁচাকৈ বন্ধ কৰিব পাৰিবনে? নোৱাৰে। ইমান সহজ কথা নহয়। আপোনালোকে কেইদিন অভিযান কৰিব? 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ। আপোনালোকৰ অফিচাৰসকলে এইফালে পইচা লৈ পেলাই চুলাই মদ বনাব, আকৌ দিব। একো পাত্তা নাপাব আপোনালোকে। অসম চৰকাৰেতো ঠিকেই কৰে, কিন্তু অফিচাৰসকলে কিন্তু ইফালে একদম মছলা ল'ব, বনাই থাক, আমি আছোঁ, 2 দিনমান যাম, এই ধৰণৰ। আৰু অসমৰ যি অৰ্গেনাইজেশ্যনসকলে মদ বন্ধ কৰিব বিচাৰিছে, গৈ অভিযান কৰিছে, মই আপোনালোকক ধন্যবাদ কৰিছোঁ। কিন্তু আপোনালোকে পাৰিবনে?